নগাঁৱত অসমীয়া গহনা পিন্ধি মিচিকিয়া হাঁহি মাৰি মাতৃক গহনা কৰিলে অভিনেত্ৰী আশা বৰদলৈয়ে। অভিনেত্ৰী আশা বৰদলৈৰ আশা পাৰিজাতৰ অসমীয়া গহনা পিন্ধি এবাৰ অভিনয় কৰাৰ। বুধবাৰে নগাঁৱত উন্মোচন কৰা হ'ল অসমীয়া গহনাৰ প্ৰতিষ্ঠান পাৰিজাত। এই ব্যৱসায়িক প্ৰতিষ্ঠানখন উন্মোচন কৰি অভিনেত্ৰী আশা বৰদলৈক দেখা পোৱা গ'ল বিশেষ উৎসাহিত হোৱা। এক মিচিকিয়া হাঁহিৰে প্ৰকাশ কৰিলে নিজৰ মনোভাৱ। অসমীয়া যুৱকৰ মনোবল বৃদ্ধিৰ প্ৰয়াস অভিনেত্ৰীগৰাকীৰ। মই অলপ আগতে আৰু এটা কথা ক'লোঁ, মুকুলদাহঁতৰ ব্যক্তি নিচিনা যেতিয়া ব্যক্তি ওলাই আহিব, এই পৰিৱেশৰ মাজত যেতিয়া তেওঁলোকৰ দৰে ব্যক্তিয়ে স্বাৱলম্বিতাৰে ওলাই আহিব, তেতিয়া মোৰ দৃঢ় বিশ্বাস চৰকাৰেও তেওঁলোকক হাতত হাত ধৰি আগুৱাই লৈ যাব। ঘৰৰ পৰাতো টানি আনিব নোৱাৰে, হয়নে? কিন্তু এনেকৈ যেতিয়া ওলাই আহিছে, নিশ্চয় যেতিয়া তেওঁলোকে কাইলৈ সহায় বিচাৰি যাব, দৃঢ় বিশ্বাস চৰকাৰে নিশ্চয় সহায় কৰিব। তেনেকুৱা নগাঁৱৰ দুগৰাকীকৈ উদ্যমী মুকুল হাজৰিকা আৰু তপন কুমাৰ বৰাৰ উদ্যোগত নগাঁৱৰ মাজমজিয়াত শুভাৰম্ভ হোৱা অসমীয়া গহনাৰ প্ৰতিষ্ঠান পাৰিজাতক লৈ আশাবাদী দুয়োগৰাকী। কেৱল এয়া এক ব্যৱসায়িক প্ৰতিষ্ঠান নহয়, ৰন্ধলীকে প্ৰমুখ্য কৰি একাংশ অসমীয়া যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন। বিৰাট ভাল পাইছোঁ এই পদক্ষেপটো, আৰু সেইকাৰণে মই খুব কষ্ট কৰি হ'লেও আহি গুৱাহাটীত আছিলোঁ, কিন্তু মই এই শুভ মুহূৰ্তটো সাক্ষী হ'বলৈ মই দৌৰি আহিছোঁ। কিয়নো মই নগাঁৱৰে জীয়ৰী, আৰু ৰন্ধলীৰ যি কেঁচা সোণৰ গহনাৰ উদ্যোগ, সেই উদ্যোগটোৰ বিষয়ে মই সৰুৰে পৰা জানো, আৰু সৰুৰে পৰা আমি যিহেতু অভিনয়ৰ লগত জড়িত, এই গহনাবোৰ ইমান ধুনীয়াকৈ বনাইছে দেখিছেনে? এইটো বাখৰ লগোৱা, এইবোৰ আগতে মাহঁতৰ ডিঙিত পাইছিলোঁ। মাহঁতৰ ডিঙিত এনেকুৱা ধৰণৰ বাখৰ লগোৱা সোণৰ গহনা পাইছিলোঁ, আৰু ৰন্ধলীৰ এই উদ্যোগটোৱে এই বস্তুটো পুনৰ উদ্ধাৰ কৰিছে। মোৰ যিমান দূৰ মই জানো, মোৰ এই বাখৰটো আকৌ পুনৰ উদ্ধাৰ কৰিছে। এইবোৰ খুব সুন্দৰ সুন্দৰ ধানশিৰা, এনেকুৱা ধৰণৰ বস্তুবোৰ তেওঁলোকে পুনৰ উদ্ধাৰ কৰিছে। গতিকে আৰু এটা প্ৰয়াস পাৰিজাত, মুকুলদাৰ স্বত্বাধিকাৰ, তেখেতৰ এই যি পানীগাঁও চাৰিআলিৰ কাষতে ইমান সুন্দৰ এটা ঠাইত তেওঁলোকে পাৰিজাত নামৰ এইখন খুলিছে, এইটোৱে মোৰ বিশ্বাস আৰু এখোজ আগুৱাই লৈ গৈছে। এতিয়া ৰন্ধলীৰ যি কেঁচা সোণৰ গহনাৰ যি উদ্যোগ, সেই উদ্যোগটোক আৰু এখোজ আগুৱাই তেওঁলোকে লৈ গৈছে। যিহেতু অভিনয় জগতৰ নামত আপোনাৰ সুদক্ষ অভিনেতা বুলি নাম আছে, সেই জগতখনৰ লগত অসমীয়াৰ যি সংস্কৃতিৰ পৰিহাৰ্য অপূৰ্ব মিলন, সেই সম্পৰ্কে আপোনাৰ ভাৱনা কেনেধৰণৰ? আমি চাওক, আপোনালোকে যদি আমাৰ দৰ্শকসকলে যেতিয়াই আমাক দেখে, প্ৰায় সংখ্যকক, বিশেষকৈ মোক, আপুনি যিহেতু মোৰ কথা কৈছে, প্ৰায় সংখ্যক আপোনালোকে দেখে মই প্ৰায় চাদৰ মেখেলাৰ লগত কেঁচা সোণৰ গহনাটোৱেই মই খুব বেছি পিন্ধোঁ, আৰু শ্বুটিঙতেই হওক বা যেনেকুৱাই নহওক। আৰু অনাগত দিনত মোৰ আৰু কিছু কাম আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব, আৰু তাত মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যে আমাৰ যিটো অসমীয়া কালচাৰ হওক, ৰীতি ৰিৱাজ বা যেনেকুৱা ধৰণৰ, সেইখিনি যাতে মই তাত প্ৰতিষ্ঠা কৰিব পাৰোঁ বা অকণমান হ'লেও আগুৱাই নিব পাৰোঁ। আৰু মই চেষ্টা কৰিম, যদি মুকুলদা মানে আমাৰ পাৰিজাতৰ তেখেতে যদি মোক সহায় কৰে, তো এনেকুৱা ধৰণৰ খুব সুন্দৰ সুন্দৰ কেঁচা সোণৰ গহনা মই চেষ্টা কৰিম সেই আহি থকা কামসমূহত আৰু বেছি ব্যৱহাৰ কৰিবলৈ। একাংশই বিশ্বত প্ৰতিষ্ঠা কৰা বহুত ভাল লাগিছে। প্ৰথমতে সকলোলৈকে ধন্যবাদ, মই কৃতজ্ঞতা জনাইছোঁ। পাৰিজাতলৈ সকলোৱে আশীৰ্বাদ কৰিব বুলি মোৰ আশা থাকিল। বাকী পাৰিজাতত আহক, আপোনালোকে নতুন নতুন গহনা দেখা পাব, যিটো আমাৰ ৰন্ধলীৰ পিয়'ৰ কেঁচা সোণটো, সেইটো দেখা পাব, আৰু লগতে আপোনালোকৰ উচিত মূল্যত যিটো কেঁচা সোণৰ পিয়'ৰ বস্তু, সেইখিনি দেখা পাব। আপোনালোক আহক। আশা বৰদলৈ বাইদেৱে এটা আশা কৰিছে, আপোনাৰ এই গহনাখিনি লৈ তেওঁ চিৰিয়েল বা ধাৰাবাহিকত অভিনয় কৰাৰ আশা কৰিছে, আপুনি কিমান দূৰ? মোৰতো বহুত ভালেই লাগিছে। বাৰ লগতো মই এতিয়াই নহয়, প্ৰায় আজি 4-5 বছৰ আগৰে চিনাকি। বাক এটা ফোন কৰাৰ লগে লগে আহি পৰিছে, সেইকাৰণে মোৰ বাৰ ওচৰত সদায় চিৰকৃতজ্ঞ। এটা ফোনতে তেওঁ আহিছে, মোৰ বহুত ভাল লাগিছে। বাকী আপোনালোকৰ সহায় সহযোগ কামনা কৰিলোঁ। আপোনাৰ কথাত পঞ্চমুখ হৈছে বাইদেউ, হয় যুৱকসকল থকালৈকে কেঁচা সোণ আগবাঢ়ি যাব, আপুনি কি ক'ব? তাকে আমাৰ এতিয়া লকডাউন বুলি বহুতৰ কাম নাছিলে আমাৰ অঞ্চলত। আমাৰ অঞ্চলত প্ৰায় 200-250 ঘৰ মানুহ আছে, তাত গোটেইখিনি মানুহে প্ৰায় এইটো কামৰ লগতে জড়িত। কিন্তু এতিয়া লকডাউন বুলি যেতিয়া শ্ব'ৰুমখিনি বন্ধ হৈ আছিলে, কাম তেওঁলোকৰ হাতত নাইকিয়া হৈ পৰিছিলে। এখন শ্ব'ৰুম সংযোজন হোৱাৰ লগে লগে তেওঁলোকৰ কাম আৰু বাঢ়িছে। এতিয়া মোৰ শ্ব'ৰুমখনতে তেওঁলোকে বহুতে বস্তু দিছেহি, তেনেকৈ কৰ্মসংস্থাপনো আমাৰ গাঁৱত আৰু বাঢ়ি গৈছেগৈ, আৰু বহুতখিনি মানুহ মোৰ পাৰিজাতৰ লগত জড়িত হৈছে। তেনেকৈ আমাৰ ৰন্ধলীৰ উদ্যোগটো চলি আছে।